দশমিক থকা সংখ্যাবোৰ কেনেকৈ পূৰণ কৰিব লাগে যদি কেতিয়াবা আমাৰ দশমিক থকা সংখ্যা পূৰণ কৰিব লাগে মাল্টিপ্লিকেশ্যন কৰিব লাগে মাল্টিপ্লাই কৰিব লাগে তেতিয়া আমি কেনেকৈ কৰিম একদম সহজ আৰু ভালদৰে যদি মনোযোগ দিয়া এতিয়াই ক্লিয়াৰ হৈ যাব আৰু মনত ৰাখিব লাগিব আমি এনে নৰ্মেল যেনেকৈ আমি পূৰণ কৰোঁ দশমিক যেতিয়া থাকিব তেতিয়া তুমি মনে মনে ভাবা দশমিক নাই মনে মনে ভাবিব লাগিব দশমিক নাই দশমিক নাথাকিলে আমি যেনেকৈ পূৰণ কৰোঁ সেনেকৈয়ে কৰিব লাগিব চাবা আমি দশমিক নথকা হ'লে আমি কেনেকৈ পূৰণ কৰোঁ 3 8 গুণ 24 4 হয়নে নহয় 3 2 গুণ 6 আৰু 24 4 বহাইছিলোঁ 2 হাতত আছিল 6 আৰু 2 কিমান হ'ব 8 3 4 গুণ 12 12 2 হাতৰ 1 3 3 গুণ 9 আৰু 1 10 4 8 গুণ 32 32 2 হাতৰ 3 4 2 গুণ 8 আৰু 3 11 হাতৰ 1 4 4 গুণ 16 আৰু 1 17 হাতৰ 1 4 3 গুণ 12 আৰু 1 13 এইটো আমি নৰ্মেল পূৰণ কৰিছোঁ দশমিকৰ কথা ভাবিছোঁ নাই ভাবা দশমিক যদি এনেকুৱা দিয়া থাকে আৰু পূৰণ কৰিব লাগে তেতিয়া আমি নাভাবিম যে ইয়াত দশমিক আছে আমি এনেকৈ নৰ্মেল পূৰণ কৰিম পূৰণটো কৰি কিনে আমি কি কৰিম শেষত যোগ কৰিম 4টো নামি আহিল 8 আৰু 2 কি হ'ব 10 ৰ 0 হাতৰ 1 1 আৰু 2 কিমান হ'ব 3 আৰু 1 4 আকৌ 0 আৰু 7 প্লাছ কৰিলে 7 থাকিব 3 আৰু 1 প্লাছ কৰিলে কি হ'ব 4 তাৰপিছত 1 এতিয়া আমি কি কৰিম এই যোগটো কৰা হোৱাৰ পিছত যেতিয়া আমি এনেকৈ ইনটু কৰি কিনে এইবোৰ পাম এইবোৰ পোৱাৰ পিছত যেতিয়া যোগ কৰিম যোগ কৰি পোৱাৰ পিছত শেষত আমি এতিয়া ভাবিব লাগিব দশমিক ক'ত বহাম বুজি পাইছা ইয়াৰ আগত নহয় এতিয়া যোগ কৰি শেষ কৰাৰ পিছত তেতিয়া আমি ভাবিম দশমিক ক'ত বহাম এতিয়া দশমিক কেনেকৈ বহাম সেইটো কেনেকৈ আমি উলাম এইটো ভালদৰে চাবা দশমিকৰ ফাৰ্ষ্টটো দশমিকৰ পিছত কিমানটা অংক আছে 3টা অংক আছে আৰু তলৰটো দশমিকৰ পিছত কিমানটা আছে 3টা আৰু এটা কিমানটা হ'ল এতিয়া ইয়াত আমি কি কৰিম দশমিকৰ পিছত 4টা ৰাখি দিম 4টা ৰাখি দশমিক দিম বুজি পাইছা তেতিয়াহ'লে 4টা যদি ৰাখো 1 2 3 4টা ইয়াৰ পৰা এইটো 1 2 3 4টা এই জায়গাবোৰত দশমিক বহাব লাগে হয় না নহয় হিসাব কৰিম ইয়াত কিমানটা হ'ল 3টা আৰু এটা কিমানটা হ'ল 4টা দশমিকৰ পিছত 4টা আছে কাৰণে যোগ কৰি যি পাম সেইটোত আমি দশমিকৰ পিছত কেইটা ৰাখিম 4টা আৰু কেনেকৈ বহাম এনেকৈ হিসাব কৰি 1 2 3টা 4টা হৈ গ'ল বুজি পাইছা আকৌ যদি এনেকুৱা থাকে 2 4 8 আৰু 2.11 এটাত আছে আৰু এটাত নাই তেতিয়া কেনেকৈ কৰিম সেই একে আমি দশমিক থাকিলে নাভাবো যে দশমিক আছে বুলি নাভাবো ফাৰ্ষ্টতে আমি নাভাবো দশমিক আছে বুলি ফাৰ্ষ্টত আমি নৰ্মেল পূৰণ কৰিম 1 ৰ লগত 8 পূৰণ কৰিলে 8 1 4 গুণ 4 1 2 গুণ 2 1 8 গুণ 8 1 4 গুণ 1 2 গুণ 2 আৰু আকৌ 2 8 গুণ 16 6 হাতৰ 1 2 4 গুণ 8 আৰু 1 9 2 2 গুণ 4 এতিয়া এইটো আমি প্লাস কৰিম 8 4 আৰু 8 12 হাতৰ 2 4 আৰু 8 12 2 হাতৰ 1 1 আৰু এইটো 2 কি হ'ব 1 আৰু এইটো 2 কি হ'ব হাতৰ 1 আৰু এইটো 2 কি হ'ব 3 3 4 7 7 6 13 13 ৰ কিমান বহাম
তিনি হাতত কিমান থাকিল এক একটো ইয়াত দিলোঁ কিমান হ'ল তিনি তিনি আৰু 9 11 তিনি আৰু 9 12 12 2 হাতৰ এক একটো এতিয়া কি কৰিম ইয়াত দিম কিমান হ'ব 5 এতিয়া আকৌ হেইটোৰ নিচিনা আমি কৰিম দশমিকৰ পিছত কিমানটা আছে এতিয়া দুটা দশমিকৰ পিছত ৰাখিম কেনেকৈ হিসাব কৰিম এটো এটা দুটা হৈ গ'ল বুজি পাইছা দশমিকটো খালি যোগ কৰাৰ পিছত যিখিনি পাম তাতে আমি হিসাব কৰিম ওপৰৰখিনিত হিসাব কৰিম দশমিকৰ পিছত টোটাল কিমানটা আছে তলত যোগ কৰি উঠাৰ পিছত দশমিকৰ পিছত সেই কেইটা ৰাখি কেনে যোগটো দশমিকটো বহাই দিম মনত থাকিব